জানুৰো মই আজি এটা ধুনীয়া ঠাইত আছোঁ। এইখন এখন বিশেষ গৰখীয়া থান আৰু গৰখীয়া থানত আমি জানুৰো মই কিয় আহিছোঁ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। আহা ব'লা। তো গাইজ গুড মৰ্ণিং সকলো নিশ্চয় ভালে আছে। মই ভালে আছোঁ। মই কংকন বাবুৱে কৈছোঁ আৰু মানে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। জান আৰু মই এইফালে আমাৰ জান আছে। জান টিউশ্যনৰ পৰা আহিলা নেকি তুমি মাত্ৰ? ৰাতিপুৱা কেইটাত থাকে টিউশ্যন তোমালোকৰ? আজি 7:30 পৰা আছে। 7:30 পৰা। অঁ গাড়ীত অহা যোৱা কৰ? আৰু গাইজ এই ট্ৰেক্টৰখন আহিলা দেখছোন। এই ট্ৰেক্টৰৰ কাৰণে ধূলাত ধৰি থাকিব পাৰে পুৰা পানী লাগি গৈছে মোৰ এই ট্ৰেক্টৰত ধৰি থাকিব পৰা নাই। আজি হৈছে মানে মোৰ হবিজ গম পালা কি মানে আজি দিনটো মই লঘনে থাকিব লাগিব। মানে আজি দেউতাৰ হৈছে কালি মানে দেউতাৰ শ্ৰাদ্ধ আছে তাৰে কাৰণে আজি লগন থাকিব লাগিব। আজি নাম চাম ধৰিব নেকি নাজানো। নাম চাম ধৰিব এতিয়া আৰু এতিয়া মই গাখীৰখিনি লৈ আহোঁ। গাখীৰ আনিব যাব নাই না এইখিনি টাইমত। তো যাই থাকোঁ। এতিয়া তুমি পঢ়া নে কি? অ'কে। এইফালে চাইকেল ৰেডিয়ে কৰি থৈ দিছে মায়ে মানে গাখীৰ অনাৰ কাৰণে। পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই ঐ যা কি বিচাৰি আছ? তামোল চানা ৰৈছি না আৰু দেউতাই বিচাৰি গৈছি যা এই হয় গৈছি এই হয় দেখি। তো মই আহি আছোঁ গাখীৰ নিব আৰু এইখন থান যে দেখিছে আমাৰ ঘৰৰ থান। এইখন থানতে অলপ পিছত মানে মাহঁতে নাম ধৰিব আহিব। এইখন থানতে অলপ পিছত আহিব। ভাল লাগে মোৰ এখিনি নামে দি মজা লাগে এখিনি। কি হৈছে আজি হৈছে কি যে খঙত আছে একো নকয়। কি কৰি আছে দোষ হে কিবা আছে নেকি টেকনিক আজি একো নেকি? दिवाली के लिए पटाखे तो मेरे पास बहुत पड़े हैं। एक पेटी ये और इस कट्टे में भी रखा है तो হাই এটা দি ভালকে হাই এটা দি দিয়ক। কি হৈছে বুজছি দেখো কেনেকে কেনেকে বুজছি জুই লাগি আগতে যাদু দেখাই আছিলা নেকি? হে তুমি যাদু কৰো নেকি সৰু সুৰাকে? লৈ যাব কালি মই হেৰি কৰোঁ। গাড়ী চাগে আনিছোঁ দূৰ ঠগি দিবা আহি পালি তো মাহঁতে ইয়াতে ঠগি দিব। এইখন থানতে মই যে অলপ আগতে কৈছোঁ এইখন থানতে ঠগি দিব। আৰু আমাৰ থানখনৰ গছডাল চাওক না কি মজা লাগে একদম মানে ধুনীয়া গছডাল পুৰা একদম মজা পৰিৱেশ আৰু আহিয়ে মজা লাগে। ৰাতি এবাৰ ওলাই আহিছে মাহঁতে না সেইকাৰণে একদম মজা লাগিছে একদম। 200 টকা এনে চাহ দি কল লৈ যাব পাৰিছিল বহুত টকা লৈ যাওঁ। আৰু কি হ'ব স্কুলৰ পৰা আহিলা কেনে হৈছে পৰীক্ষা? এই কিবা বেলেগ দা পৰীক্ষা কেনে হৈছে ক? ভাল হৈছে। কিহৰ পৰীক্ষা আছিল? পৰিৱেশ আছিল হয় নেকি? কেই নম্বৰৰ পৰীক্ষা? 25ৰ। কিমান পাব 25ৰ ভিতৰত? ডেন্স এই মঞ্চত লাগে ডেন্স এটা এই ওপৰত লাগে ওপৰত ডেন্স। গছৰ পৰা ছিঙি দিবা নেকি কল? কোৱেলা আছে নেকি হা? খাব পৰা যাব তথাপিতো ন? হ'ব বেছি নাংগে এনে যাব এনে তাতকৈ নাংগে বেছি। এই বোলে 20,000 লাগিব। তো মই কল লৈ ৰখি আছোঁ এতিয়া চাইকেল এখন লৈ গৈছে ক'বাত কওক বা গেল কহৈ বা গৈছি। চাইকেল লাগে এইটো ভালকান লৈ হা মই যাব লাগে ন ক'ৰবাত যাব লাগে সেইকাৰণে পিছত চলাবা ব্ৰেক মাৰা বা বেলেগ পাৰা হৈছোঁ হা মজা দে। তো আহিলোঁ ঘৰ মানে এতিয়া আমি মানে যাব লাগিব দোকানত যাব লাগিব মানে মাহঁতে কিবা গজা সঁচা কিবা কিবি মানে নাম ধৰাৰ কাৰণে খোৱা বস্তু আনিব দিছে। তো মই খোৱা বস্তুখিনি লৈ আহোঁ লৈ আহি লগ পাই আছোঁ। মই মানে নিব আহিছোঁ এই 20টা নিব আহিছোঁ 20টা নাই যিহেতু এই দিব 10টা আৰু উপায় নাই।
মন্দিৰ আহি পালোঁ এইফালে ধুনীয়াকৈ মাহঁতে নাম ধৰি আছে মানে বস্তুখিনি লৈ আহিলোঁ মই বঢ়িয়াকৈ তো এইফালে ধুনীয়াকৈ মাহঁতে নাম ধৰি আছে এই ল মা কোনোবা ল হ'ব না এনেকৈ হ'লি উপায় নাই সেনেকৈ আনিছোঁ দে যাবা দে মানে অৰূপদাৰ গৰু এটা হৰৈছে তাৰে কাৰণে অৰূপদাই গৰুটো লৈ আহিছে দামী চানা এটা হৰৈছে ৰ'ব আমি বিচাৰি আছোঁ তাকে গৰুটো লৈ বিচাৰি আছোঁ এই ধুনা দা নেকি কিমান দাম এইটোত এইটো 450 কাহৰ না পিতলৰ এইটো পিতলৰ ন 450 ভাল লাগছে বস্তুটো কাহৰ পিতলৰ চব বেচবা আনছি ন ঠিকে আছে দিয়ক কি লৈ আহিছা চাহ মন্দিৰৰ কাৰণে চাহ আনছা তো গাইজ মানে আকৌ মন্দিৰত আহিলোঁ মানে চাহ তাহ লৈ আহিছে মায়ে মোক আহিবা দিলাক ফোন কৰি আৰু মোৰ বুদ্ধ পানী লাগি আছে চাহ নিছ দা যা তো আমি চাহ খাওঁ চাহ কিহেদি জানো তোমাৰ ঘৰত কি বস্তু বুন্দাল লাৰু তোমাৰ ঘৰত বুন্দাল লাৰু বস্তু মই গজা আনিছোঁ বুন্দাল লাৰু 10টা বুন্দাল লাৰু আনিছিলোঁ হাততে দি হাতত দিলে হ'ব দে চাহ লওঁ ৰ'বা গাজি ল ধুনীয়াকৈ চুনু গাজি ল এনেই অলপ দি বেছি নেদবি মা বহুত দিলি জানা কি কল খাইছ তো এই কল আগত দিনে বুঢ়া মানুহে খাইছিল ইটা ৰাবি সঁচাই নাখো ঘৰৰ কল নেকি মইতো হম পাবা নহয় কল বিৰাট বেয়া পাওঁ কি হৈছে আমাৰ নাম চাম শেষ হ'ল ধুনীয়াকৈ কাজি সাজি লৈ ধুনীয়াকৈ আহি আছোঁ এতিয়া ঘৰত আৰু আজি হবিছো আছে না হবিচ কৰিব লাগিব না ৰলাই দিব আমি ভাগে দিব লাগছে য'তেখিনি তো এতিয়া হবিচৰ কাৰণে মায়ে যোগাৰ লগৰ কৰি আছে আৰু এইফালে চাব পাৰে ধুনীয়াকৈ কলপাত চলপাত কাটি দিলে তো মই এতিয়া হবিচটো কৰিলোঁ ধুনীয়াকৈ যোগাৰ হৈ গ'ল বাৰু এইফালে চাব পাৰে পূৰা একদম ধুনীয়াকৈ যোগাৰটো কৰি দিওঁ এইফালে বাংনা চাউনা আছে বাংনা দিয়া নাই ন বাংনা দিছা নেকি কাঁচকল গোটেইখিনি দিছি তো এইখিনি সানি লওঁ তো ধুনীয়াকৈ হবিচটো কৰিলোঁ তো মই এতিয়া আহি গ'লোঁ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ বুলি আজি ইয়াত মানে এটা ধুনীয়া উৎসৱ আছে তাৰে কাৰণে জয় কৃষ্ণগুৰু মই ইয়াত ধুনীয়া পৰিৱেশত আছোঁ আপোনালোকে চাব পাৰে কৃষ্ণগুৰু সেৱা আশ্ৰমত আছোঁ আৰু প্ৰভুৰ 50 সংখ্যক জন্ম উৎসৱত মই এতিয়া উপস্থিত আছোঁ ধুনীয়াকৈ এনেকৈয়ে 50 সংখ্যক গুৰু জয়ন্তী উপলক্ষে গুৰুজনাই নিজে এনেকৈ গছপুলি ৰোপণ কৰিছে ধুনীয়াকৈ আৰু হাজাৰ হাজাৰ গছপুলি এনেকৈ ৰোপণ কৰিব আজিৰ দিনটোত সঁচাকৈ আমি গছপুলি ৰুব লাগে কাৰণ প্ৰকৃতিয়ে আমাক বহুত দিছে কিন্তু প্ৰকৃতিক আমি মানুহে কৰিব পৰা নাই আৰু ভিতৰত একদম ধুনীয়াকৈ সজাই পৰাই তুলিছে আপোনালোক ধুনীয়াকৈ দেখুৱাই দিম সোমাই আহিছোঁ আৰু এইবিলাক চাব পাৰে আৰু ভিতৰত ভাগৱত পাঠ চলি আছে ধুনীয়াকৈ iPhone 16 Pro মই এতিয়া আছোঁ এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহৎ কীৰ্তন ঘৰটোৰ ভিতৰত আছোঁ আৰু এতিয়া ধুনীয়াকৈ মানে ইয়াত ভাগৱত পাঠ পঢ়ি আছে আপোনালোকে চাব পাৰে জয় কৃষ্ণগুৰু ভালে আছে ভালে আছোঁ ভাল এবাৰ আহিলোঁ ফুৰিব তো মই এতিয়া গুৰু গৃহত আছোঁ ধুনীয়া প্ৰগ্ৰেম ভাগৱত পাঠ কৰি আছে সঁচাকৈ আহি বহুত বেছি ভাল লাগিছে ইয়াত আহি খুব ভাল লগা পৰিৱেশ আৰু আশ্ৰমৰ ভিতৰত এটা পহু আছে পহু এই এটা পহু এই এইটো ওলাই আহিছে এইটো কি চৰাই আৰু এই মোৰ পিছফালে থকা চৰাইকেইটা হৈছে বোলে ডাৰ্কি চৰাই বোলে মই কিয় ইমু চৰাই নেকি সেইটো বুলি ভাবিছোঁ কিন্তু এইটো ডাৰ্কি বুলি কয় ডাৰ্কি পাত খাই আছে নেকি সম্ভৱ পাত খাই আছে এই ভিতৰত কি আছে পহু খাই আছে ধুনীয়াকৈ খাই আছে আৰু এটা মৰা চৰাইটো ধুনীয়াকৈ চাব পাৰে ময়ূৰটো ধুনীয়াকৈ আছে আজি বাসা মাৰা নাই এইটো ধুনীয়াকৈ আছে শান্ত হৈ আছে
কেইটা দিছে তারপরে কৃষ্ণগুৰু ঈশ্বৰৰ প্ৰথম সাধনা গৃহ মানে এতিয়া কি প্ৰাঞ্জল মানে প্ৰভু ঈশ্বৰে ইয়াতে ফাৰ্ষ্ট সাধনা কোনটো ঘৰত এইফালে ঘৰটো আছে মই দেখুৱাই দি আছোঁ সেই ঘৰটো এতিয়া আছে এইফালে এইটো ঘৰ ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ দিছে এইফালে চাব পাৰে কৃষ্ণগুৰু ঈশ্বৰৰ প্ৰথম সাধনা গৃহ তো ধুনীয়াকৈ কমেণ্ট কৰিব জয় কৃষ্ণগুৰু ধুনীয়াকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে যিসকল কৃষ্ণগুৰু ভকতসকলে বিশেষকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু ফ'ল' কৰি দিব চেনেলটো থেংক ইউ বাই বাই এইখন এখন বিশেষ গৌৰৱ তুমি কি দেখাই দিবা এইখন এখন মই অংকন বাবে কৈছোঁ তুমি কোৱা মই যাম মই যাম মই যাম